নমস্কাৰ এনডি অসম নিউজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই প্ৰভাত শৰ্মা। এই মুহূৰ্তত আপোনালোকক লৈ যাবলৈ ওলাইছোঁ ডামপুৰ গাঁৱলৈ, য'ত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক ফুলেশ্বৰ গগৈ। হয় ফুলেশ্বৰ, আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ তাত ডক্টৰ হৰকান্ত ডেকাই কেনেধৰণৰ গাঁওখনৰ লোকসকলক চিকিৎসা কৰি আছে, লগতে গাঁওখনৰ লোকসকলে কেনেধৰণৰ মতামত জনাই। হয় প্ৰভাত, মই মুহূৰ্তত উপস্থিত আছোঁ ডামপুৰ গাঁৱত। সুদূৰ ধনপুৰ চাপৰিৰ পৰা ডিগ্ৰীধাৰী ডক্টৰ হৰকান্ত ডেকা ডাঙৰীয়াই তেখেতৰ মহানুভৱতাৰ পৰিচয় দেখুৱাই ইয়াত বিনামূলীয়াকৈ চিকিৎসা কৰিবলৈ আহিছে। পোনপটীয়া প্ৰচাৰ কৰি আছোঁ আমি কেমেৰামেন ৰাজুৰ সৈতে। মই ফুলেশ্বৰ দেখুৱাই আছোঁ আপোনাক পোনপটীয়া প্ৰচাৰ। আমি আহি উপস্থিত হৈছোঁ তেখেতৰ কাষত। আমি দেখুৱাম এতিয়া তেওঁ কেনেদৰে কি চিকিৎসা কৰিবলৈ আহিছে, কিয় আহিছে। আমি পোনপটীয়া প্ৰচাৰ দেখুৱাইছোঁ আৰু আমাৰ লগত থাকিব, চাই থাকিব এনডি অসম নিউজ। তেখেতৰ পৰাই আমি জানিম তেখেতৰ সম্পূৰ্ণ পৰিচয় তথা তেখেত কি কাৰণত ইয়ালৈ আহিলে তেখেতৰ পৰা আমি জানিব চেষ্টা কৰিম। হয় জনাব। হয় নমস্কাৰ, হয় নমস্কাৰ, আপোনাৰ সম্পূৰ্ণ নামটো জনাব। মোৰ নাম ডক্টৰ হৰকান্ত ডেকা। হয় ধন্যবাদ। আপুনি যে ডিগ্ৰী লাভ কৰিছে, এই ডিগ্ৰীৰ বিষয়ে অলপ আমি জানিব ৰাইজক জনাব পাৰিলে অলপ ভাল লাগিব। মই 1997 চনতে সুদূৰ ধনপুৰ চাপৰিত ডক্টৰ MBBS ডিগ্ৰী লাভ কৰিছিলোঁ। হয়, আমি জনাত ধনপুৰ চাপৰিলৈ তাতে ডিগ্ৰী লোৱাটো খুব সহজ নহয়, কাৰণ বহু লোক তাতে পঢ়িব যায়, কিন্তু তাতে পঢ়াটো খুব কঠিন হৈ পৰে, কাৰণ ৰাস্তা পদূলিৰ কথা আহি পৰে আৰু খুবেই কঠিন তাতে পঢ়াটো। আপুনি কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলে তাতে? মই বহুতো সমস্যাৰ সন্মুখীন হৈছিলোঁ। এনেকুৱা দিনত বানপানী হয়, বানপানীত মই সাঁতুৰি যাই পঢ়িছিলোঁ সেই স্কুলত। তাৰপাছত আৰু মই বহুত আৰু বেলেগ সমস্যা আছে। মই গৰু গাড়ীত যাব লগা হৈছিল। তাৰপাছত ইয়াৰ পৰা কেতিয়াবা খোজকাঢ়ি যাব লগা হয়, কেতিয়াবা খাবলৈ ভাত নাথাকে, কেতিয়াবা জকৰা ভাত খাব লগা হয়। হয়, তেখেতে বহুতো সমস্যাৰ সন্মুখীন হয়। তেখেতে ডিগ্ৰী লাভ কৰি ইয়াতে গাঁৱত আহিছে চিকিৎসা কৰিবলৈ। কি উদ্দেশ্যেৰে তেখেতে চিকিৎসা কৰিবলৈ আহিছে আমি সেই বিষয়ে কিছু জানিব চেষ্টা কৰিম। হয়, আপুনি যে গাঁৱত চিকিৎসা কৰিবলৈ আহিছে, কি পদ্ধতিৰে আৰু কিয় চিকিৎসা কৰিবলৈ আহিলে? হয়, মই দুখীয়াক সহায় কৰি ভাল পাওঁ, কাৰণ ময়ো দুখীয়া আছিলোঁ এসময়ত, আৰু মোৰ মায়ে কৈছিল দুখীয়াক সহায় কৰিব বুলি। সেইকাৰণে মই আজি ইয়াত আহিছোঁ দুখীয়াক সহায় কৰিবলৈ আৰু বিনামূলীয়া চিকিৎসা দিবলৈ। হয়, আপোনালোকে গম পাইছে তেখেতে বিনামূলীয়াকৈ চিকিৎসা কৰিবলৈ আহিছে ইয়াতে, আৰু আমি চাম তেখেতে ৰোগীবিলাকক কিদৰে চিকিৎসা কৰে তাৰে কিছু আমি ৰাইজক পোনপটীয়া প্ৰচাৰ দেখুৱাই থাকিম। নম্বৰ 4 শ্ৰী গুদানিল বৰুৱা আপোন হয়, আহি যাওক। হয়, আপোনাৰ প্ৰব্লেমটো কৈছে, এতিয়া কি প্ৰব্লেম হৈছে? হয় মানে ছাৰ, মোৰ গাটো দুৰ্বল লাগি থাকে আৰু মাথাটো বহুত বিষাই থাকে। তুমি খোৱা লোৱা ঠিকমতে কৰা নে? সৰু ছাৰ, ৰাতি কিমান টাইমত খোৱা তুমি? ৰাতি ছাৰ 3টামান বাজে টোপনি মাৰো। কিয় 3টা বাজে টোপনি মাৰা তোমাৰ? ৰাতি যে ছাৰ মই গেম খেলো। বেটা পাবজি প্লেয়াৰ। তুমি সময়মতে খোৱা লোৱা কৰা আৰু গেম খেলা বাদ দিয়া, আৰু মই কেইটামান ঔষধ নাম লিখি দিছোঁ, তুমি এইকেইটা লৈ খাবা সময়মতে। তাৰ পিছে মই নম্বৰ 5 হৰেণ। আপোনাৰ গাল গোন্ধাইছে, আপুনি গা নোধোৱে নেকি? গা ধু মই ঠাণ্ডা দিনত ডেইলি ধু, কিন্তু এই গৰমৰ দিনত ইচ্ছা নাযায় মোৰ ধুবা, খুব গৰম না। সেইকাৰণে আপোনাৰ গা গোন্ধাইছে। মোৰ গা গোন্ধাবা আছি, মই সৰু ছোৱালীৰ লগত সদায় ঘুমি থাকো, গাৰ চেন নাপাই ই ডাক্তাৰ হবা আছি। এতিয়া কোৱাচোন আপোনাৰ কি প্ৰব্লেম হৈছে? প্ৰব্লেম তোৰ কথা কবি ৰবা, চাহ তাহ হলা মাৰি ল। অলপমান লওঁ। আপুনি এইটো কি কৰিলে? মই ডাক্তৰে চাদা খাম নেকি? গোটেই দুনিয়াখনৰ মানুহ চাদা খাই, তই কেনে ডাক্তাৰে চাদা নাখোৱা ডাক্তাৰ? আৰু কি ডাক্তৰ? আপুনি একদম বৰ ভুল কাম কৰিলে নহয়। ডাক্তৰে চাদা বিড়ি চিগাৰেট চব খাই, আপুনি আৰু কি কৈ আছে এইবিলাক? ডাক্তৰ নহয়, মই MBBS ডাক্তৰ হয়। MBBS বা কিবা বিবিএছ, সেইটো মোৰ লগত কি কথা আছে? চাদা আপুনি খাব লাগে, নাখালে বোলে মই নাখাওঁ, সেইটো কথা কব লাগে। এলা MBBS মানে কি আমি বুজি পাওঁ নেকি? আপুনি ক'ত আহিছে নো? মই জোৰ পাই না। আপুনি ইমান ডাঙৰ ডাঙৰ কথা কিয় কৈ আছ? ইমান ডাঙৰ ডাঙৰ কথা নকবি, গাৰ ঘু যদি মই থাকিব পাৰা। আপুনি কি মানুহ হে? মই জীৱনত ইমান ৰোগী পালো, কিন্তু আপোনাৰ নিচিনা ৰোগী পোৱা নাই। আপুনি নিচা কৰি আহিছে নেকি? মই এজন মতা মানুহ, আৰু নিচা খাওঁ মই কৰো, কিন্তু খুব কম, তাৰ পৰা নহয়।
ঠিক আছে বাৰু আপুনি নিচাটো এতিয়া বাদ দিয়ক আৰু মই কেইটামান ঔষধ লিখি দিছোঁ সেইকেইটা নিয়মিত খালে হ'ল এই দিলক ঠিক আছে বাৰু এতিয়া কোৱা। হয় যাওক হয় দাদা অলপ ৰখি দিব আপোনাক ডক্টৰে কিদৰে পৰামৰ্শ দিলে অলপ জনাই দিব আমাক আগা পিঠিখন খুজে দিছো দাদা লাইফ চলি আছে কি কৈছে আপুনি এইবোৰ মাইকটো দেখোন মুখত সোমাই যাব এতিয়া অন্তৰত নিয়লা ক্ষমা কৰিব দাদা কওক কি ক'ব লাগে এতিয়া মই ডক্টৰে আপোনাক কিদৰে পৰামৰ্শ দিলে সেই বিষয়ে অলপ ৰাইজক জনাই দিয়ক চাই আছে আমাক ডক্টৰে আকৌ দিয়া নাই 2টামান টেবলেট দি খাইছি মোৰ পিঠিখন তামাম খুজে থাকে আৰু কি দিব আকৌ দিয়া নাই যাওঁ এতিয়া মোৰ গৰু আছে এইগিলা কি লৈ ফুৰি গৈছে বাটে বাটে হয় আপোনালোকে দেখা পালে ডক্টৰে তেওঁলোকক টেবলেট দি সহায় কৰিছে আৰু হয়তো প্ৰেছক্ৰিপশ্যনো দিছে আমি দেখা পাইছোঁ 2 এজনক দিয়া ধন্যবাদ হয় ফুলেশ্বৰ গগৈ আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে দেখিবলৈ পালে এগৰাকী ডক্টৰৰ মহানুভৱতা এখন দুখীয়া গাঁৱত গৈ তেওঁ কেনেধৰণে দুখীয়া লোকসকলক চিকিৎসা কৰি আছে আমি তেওঁৰ সেই মহানুভৱতাক নথৈ লাগিছোঁ আপোনালোকে চাই থাকিব ND অসম নিউজ ধন্যবাদ